মানুহৰ ইগো থকাটো জৰুৰী, কিন্তু সেইটো ভালপোৱা বা বন্ধুত্বৰ ক্ষেত্ৰত নহয়। পুৰুষে তাৰ সুখৰ নাৰী ধৰি ৰখাৰ কাৰণে ধৈৰ্যৰ শেষ পৰ্যন্ত পৰীক্ষা দি যায়। যিয়ে অলপ কম বিচাৰে, যিসকলে অলপ কিবা পালেই সুখী হৈ যায়, যিসকলৰ আশাটো খুব বেছি নহয়, যিবোৰক অলপ ভালপোৱা পালেই গলি যায়, সেইসকল মানুহবোৰে অলপো নাপায়। কি কপাল! এৰি গ'লে যদি সি ভাল থাকে, তেনেহ'লে এৰি দিয়া, কাৰণ ভাল ৰখাৰ নামেইটো হ'ল ভালপোৱা। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আশ্বস্ত থাকিব, সিহঁতে সিমান বেছি আপোনাক কষ্ট দিব। যি মানুহবোৰৰ খং বেছি হয়, সেই মানুহবোৰেই সিমান বেছি ভাল পায় আৰু তাৰ মনটো চাফা হয়। কোনে আপোনাক অপছন্দ কৰিলে কিংবা ঘৃণা কৰিলে, এইবোৰ নাভাবিব। কোনে আপোনাক পচন্দ কৰিলে কিংবা ভাল পালে, সিহঁতৰ কথাই ভাবক। কিয়নো দিনৰ শেষত হাজাৰজনৰ ঘৃণাৰ মাজত মাত্ৰ এজনৰ ভাল পোৱাটোৱেই হৈছে জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি। যি লোকে তাৰ ৰিজিকৰ প্ৰশস্ত কৰিব কিংবা আয়ু বৃদ্ধি কৰিব বিচাৰে, সি যেন তাৰ আত্মীয়তাৰ সম্পৰ্কটো ৰক্ষা কৰিব পাৰে। ফেমিলিৰ বাহিৰেও কিছুমান মানুহ আছে, যিবোৰে ফেমিলিৰ মানুহ নহ'লেও আমাৰ খুব আপোন মানুহ হয়। সিহঁতৰ লগত পৰিচয় হৈছিল বুলিয়েই আমাৰ জীৱনটো ইমান সুন্দৰ। স্বামীৰ ওচৰত নিৰ্যাতিত হোৱা এজন স্ত্ৰীয়ে বুজে, টকা নহয়, এজন ভাল স্বামীৰ মূল্য কিমান। যি মানুহটোৱে ভাল ৰাখিব পাৰে, সেই মানুহটোৱেই চবতকৈ বেছি কষ্ট দি যাব পাৰে। ভাঙি পৰাৰ কাৰণে একোৱেই নাই, কাৰণ চিৰদিন কোনেও বাচি থাকিব নোৱাৰে। দিনৰ শেষত অকলশৰে আগুৱাই যাব লগা হয়। জীৱনৰ পৰা কিবা হেৰাই গ'লে আফচোচ নকৰিব, কাৰণ যি হয় ভালৰ কাৰণেই হয়। যিসকলে ঘৰৰ মানুহৰ ওচৰত অৱহেলা পায়, সিহঁতেই পৃথিৱীত আৰু কাৰোবাৰ ওচৰতেই গুৰুত্ব নাপায়। কোনোবাই নাথাকিলেই ভাল, হেৰুৱাবৰ ভয় অন্তত নাথাকে। মানুহে যেতিয়া আপোনাক লৈ সমালোচনা কৰিব, তেতিয়া বুজিব আপুনি সঠিক পথেই আগুৱাই গৈছে। যদি নিজৰ প্ৰতি বিশ্বাস থাকে, তেতিয়া কাৰোবাক প্ৰমাণ দিবলৈ দৰকাৰ নাই তুমি ঠিক নে ভুল। নিজক বিশাল কিছু ভবা মানুহবোৰেই কোনোদিনেই কাৰোবাৰ বিশেষ হৈ উঠিব নোৱাৰে। মনত ৰাখিব, সোণ গলি গ'লেই দামী গহনা হয়, আৰু হীৰা কটাৰ পিছত হয় মহামূল্যৱান। ইমান সুন্দৰ এটা জীৱন পাইছে, আনৰ কাৰণে থমকি ৰাখিব কিয়? পৃথিৱীত সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত গুৰুত্বপূৰ্ণ, কিন্তু সেইটো কিমান সময়ৰ কাৰণেই দেখাব। প্ৰিয় মানুহজনে এৰি থৈ গ'লে হয়তো ইমান কষ্ট নহয়, যিমান কষ্ট হয় আপোন মানুহজন সলনি হৈ গ'লে। আমি পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱাটো খুবেই প্ৰয়োজন। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন, আৰু ভাঙিবলৈ এজনেই যথেষ্ট। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিব, আপোনাৰ বাবে যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব। কষ্ট তেতিয়াই হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে। কাৰো মনত আঘাত নিদিবা, সুখী হ'ব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা। মনত ৰাখিবা, কাৰোবাৰ চকুৰ পানী তোমাৰ জীৱনৰ অভিশাপ হৈ পৰিব পাৰে। বিশ্বাস তেওঁক কৰক, যিয়ে আপোনাক দুখ দি নিজকে অপৰাধী বোধ কৰে। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সিদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। সকলোকে সহজতে বিশ্বাসত লোৱাটো সঠিক নহয়, কাৰণ চেনি আৰু নিমখৰোতো ৰং বগা, কিন্তু সোৱাদ ভিন্ন। এই সৰু জীৱনত সকলোৱে সুখী হৈ থাকিব বিচাৰে, কিন্তু ভাগ্যই সকলোকে সেইকণ সুযোগ নিদিয়ে।
বন্ধু, কিতাপ, ৰাস্তা আৰু চিন্তাধাৰা যদি ভুল হয়, তুমি বিপথে যোৱাটো খাটাং। যদি শুদ্ধ হয়, তেন্তে জীৱন গঢ়ি দিয়াটো খাটাং। যি ঠাইত তোমাৰ মূল্য নাই, সেই ঠাইৰ পৰা আঁতৰি আহা, লাগিলে সেয়া কাৰোবাৰ হৃদয়েই নহওক কিয়। সকলোবোৰ বস্তু ভাঙিলেই শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। কাৰণ যাৰ মন ভাঙিছে তেওঁহে বুজি পায় মন ভঙাৰ যন্ত্ৰণা কিমান। এই পৃথিৱীত আমি বহুতেই একোখন চকীৰ দৰে ভূমিকা পালন কৰোঁ। ভাগৰুৱা হৈ পৰা মানুহবোৰ চকীখনৰ ওপৰত বহে, ভাগৰ পলুৱাই আৰু শেষত আঁতৰি যায়। অথচ চকীখন একেদৰেই ৰৈ যায় একে ঠাইত। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।